জয় জুবিন দা। ওলাই আহিছোঁ এতিয়া ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' মানে প্ৰথম কথা ক'ব গ'লে এখন চিনেমা চালে আপোনালোকে অকণমান অন্তৰত মানে শক্তি লৈ যাব, নহ'লে চব মানুহে চাব নোৱাৰিব। ইমানেই বহুত মানুহে কান্দিছে, ভিতৰত দেখিছোঁ চবে কান্দি কান্দি অৱস্থা বেয়া। মই নিজে চকু পানী ওলাই গৈছে পূৰা। যেতিয়া ৰৈ ৰৈ বিনালে গানটো যে জুবিন দাত গাইছে, আমি ৰিয়েল লাইফত যেনিবা চাই আছোঁ তেখেতে গাই আছে, আমি যে এটা সাক্ষী হৈ আছোঁ এনেকুৱা লাগিছে। আৰু চকু পানী নিগৰি আহিছে নিজে নিজে। আৰু শেষৰ যিটো ডায়লগ চিনেমাখন একদম শেষত যিটো লিখা আছে, শেষ মূল্যটো শেষ নহয়, মানে সেইটো দেখি এনেকুৱা লাগিছে জুবিন দা আকৌ যাতে আমাৰ মাজত উভতি আহিব এনেকুৱা ফিল হৈছে। সকলোৱে ৰৈ ৰৈ বিনালেখন চাওক। আৰু কি ক'ম, ক'বলৈ মোৰ শব্দ নাই আৰু বেছি নকওঁ মানে এইটো বিষয়ত মই। কিন্তু এটা ৰিকুৱেষ্ট কৰিম সকলোকে যে সকলোৱে যাতে কোনো যাতে ভিডিঅ' নকৰে। মই দেখিছোঁ দুজন মানুহে ভিডিঅ' কৰিছে, প্লিজ এনেকুৱা নকৰিব। জুবিন দাৰ কষ্ট হ'ব, কাৰণ জুবিন দাই বিচাৰিছিলে যে এইবোৰ নহওক, পাইৰেচি হোৱাটো একদম বিচৰা নাছিলে তেখেতে। প্লিজ ভিডিঅ' ফটো একোৱেই নামাৰিব, মানে মই এইটোৱে অনুৰোধ কৰিছোঁ। সকলোৱে আহক, ৰৈ বিনালে চাওক। মানে ভিতৰত মানুহে কান্দিছে, মানে মোৰ মাও গৈছে, মাক মই ওচৰতে বহিছোঁ যিহেতু, মা কান্দি কান্দি অৱস্থা বেয়া। প্ৰত্যেকটো জুবিন দা যেতিয়া ওলাই তেতিয়াই মানুহে কান্দিছে। আৰু জুবিন দাই যেতিয়া যিকোনো ডায়লগ কৈছে মানে যে ধৰক আমি মন্ত্ৰীসকলক ছাৰ বুলি কিয় ক'ব লাগে, আমি ছাৰ বুলি তেওঁহে কওঁ যাৰ পৰা আমি কিবা এটা শিকোঁ। তো সেই ডায়লগ সকলোৱে হাতচৰি বজাইছে। আৰু জুবিন দাই এখন চিনেমাৰ যোগেদিও বহুতখিনি মেছেজ দি গৈছে আমাৰ জনসাধাৰণক। কৈছে যে বিপ্লৱৰ কাৰণে কাকো মানে মানুহক হত্যা কৰাটো মানে নহয়, মানে আচলতে শান্তিপূৰ্ণভাৱে বিপ্লৱ কৰিব লাগে। যিটো আমি এতিয়া জুবিন দাৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ, হাছটেগ জাষ্টিছ ফৰ জুবিন দাই আমি কৈ আছোঁ। আৰু এইটো আন্দোলন যাতে শান্তিপূৰ্ণভাৱে চলে, কোনো যাতে বিশৃংখল পৰিস্থিতি সৃষ্টি নকৰে, সেইটো ক'ম। আৰু জুবিন দা সদায় আমাৰ মাজত থাকিব। জয় জুবিন দা।